আইতা আৰু মই সাঁতোৰৰ ৰেচ মানে সুইমিং কম্পিটিশন কৰিম সো চাই থাকক ভিডিওটো Hello guys, welcome back to my YouTube channel DJ আৰু আজি এটা ধমাকেদাৰ ব্লগ তো হ'ব আপোনালোকে থাম্বনেলখন চাই নিশ্চয় বুজি পাইছে বাট আজি ভিডিওটো এটা টুইষ্ট আছে মানে ধমাকা মই নকৰো 87 years old 87 বছৰ বয়সীয়াল এগৰাকী আইতাই কৰিব গতিকে ব্লগ বন্ধুসকল ভিডিওটো পলম নকৰি আৰম্ভ কৰক তো গাইস আছে এতিয়া মোৰ লগত এই আইতা আৰু আইতাই আজি ইয়াত পানীত সাঁতুৰি দেখাব আপোনালোকক কিন্তু তাৰ আগতে আইতাৰ নামটো আৰু বয়সটো আপোনালোকে এবাৰ নিজে শুনি লওক আপোনাৰ নামটো বয়সটো কৈ দিয়কচোন মোৰ নাম শ্ৰী পৰিমী দেৱী মোৰ বয়স 87 বছৰ হৈছে বাপৰে এতিয়া মই সাঁতুৰিম নামটো হৈছে পদুমী দেৱী আৰু 87 বছৰ হৈছে ভাবক যেটো সময়ত আমি হয়তো জিয়াই নাথাকিম হেতু সময়ত আইতা ইয়াত পুৰা দ পানীত গৰাব দ পানীত সাঁতুৰি দেখাব আপোনালোকক গতিকে আইতা সাঁতোৰা ফাষ্ট চাই লওঁ তাৰ পিছত বাকি কথা পাতিম বলক পানী দেখি মই ৰব নোৱাৰিলো মই নামি গলো পানীত আৰু এতিয়া আইতাই মই এটা প্লেনিং কৰিছো কি মানে এটা নিৰ্দিষ্ট দূৰলে আমি আইতাই মই একেলগে সাঁতুৰি যাম আৰু সাঁতুৰি গৈ এটা নেৰা আমাৰ কাল্পনিকভাৱে ভাবি লোৱা আছে জায়গা এটা আৰু তাৰ পৰা ঘূৰি আহি এই বাঁহডালত যোনে ফাৰ্ষ্ট পাবহি সি সাঁতোৰত জিকিব মানে আইতা আৰু মই সাঁতোৰৰ ৰেচ মানে সুইমিং কম্পিটিশন কৰিম সো চাই থাকক ভিডিওটো লেটস ষ্টাৰ্ট আয়ক 1 2 3 হাৰি গলো তো গাইস হৈ গল এজ 21 মোৰ আৰু আইতাৰ 87 তথাপি মই হাৰি গলো আইতা মুতকে প্ৰায় 10 সেকেন্ড মান আগত আহি পেলাই ইয়াত পাই গলি বাপৰে মানিছো দে সঁচাকে মানিছো আপুনি কিন্তু আচৰিত কৰিলে দেই তো গাইস আজিলৈ ভিডিওটো ইমানে যদি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই